আগুন তেলত বটলানো চিলা যে পথে এবাৰ কিন্তু এই ৰাসৰ প্ৰথম পুৰস্কাৰটো আনিব লাগিব নহয় না পিছে তই একদম কাহিখনে ধুনীয়াকে একদম খুব তালে তালে মিলাবি ৰন্ধে ৰন্ধে মিলিব লাগিব নাই নাই ৰেডি ঠিক আছে মই ধৰি যাম তই বজাই যাবি নহয় না 1 2 3 4 5 6 খাই বাদ দিয়া hey tak ketik ketik telur tak telur প্ৰথম পুৰস্কাৰ আহি গ'ল বুলি ভাবা মাষ্টৰটো মেইন মই তেতিয়া এসময়ত তোমাৰ সেই যেতিয়া শ্ৰীকৃষ্ণ ভাও লওঁ দেউতা আপুনি তেতিয়া ৰাস নাচো যে মানুহ চাবলৈ নাহে মদ খাই ভাওতি ভাওনা কৰে আপুনি কোন মানুহ আহিব চাবলৈ মই যেতিয়া সেই শ্ৰীকৃষ্ণ ভাও লওঁ সেই কত দূৰৰ দূৰৰ পৰা মানুহ আহি কথাটো বোলাই হ'ব নহয় আজিৰ কাৰণে হৈছে ধুনীয়া বা মা আজি মই নচাম আপোনাক দিয়ক চিলা যে পথে তুমি মোৰ গোলাপ ফুল এন্ধাৰৰ চাকি ৰসগোল্লা লাৰু তুমি জেলেপি হেল্ল' গাইজ কি কয় চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কেনেকুৱা হৈছে ভিডিঅ'টো কমেণ্ট বক্সত পাৰিলে জনাই দিব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে এবাৰ জনাই দিলে ভাল আছে আৰু মানে কেনেকুৱা ভিডিঅ'বিলাক আপোনালোকে চাবলৈ বিচাৰে মোৰ পৰা চ' মই তেনেকুৱা ধৰণৰ বনাবলৈ চেষ্টা কৰিম তো এতিয়াৰ কাৰণে বাই বাই